90% কিয় পাইছা? মইতো 99% পাইছোঁ। লিখাটোতো একে লিখিছিলোঁ। কিয়? তই যে বহুত ডাঙৰ এটা টেলেণ্ট হয়, সেইকাৰণে তই 90% পালি আৰু মই 99% পালোঁ। বাদ দিয়াহে নগেন। এতিয়া শুনো, মই এটা গান লিখিছোঁ, তই কিন্তু শুনবা লাগব। মাষ্টাৰ আহিবা হৈছে, তোৰ এতিয়া কিহৰ গান ওলাইছে? নুশুনো মই এইবিলাক। কচু খাইটিৰ শপত দিছোঁ তোক বন্ধু, তই যদি মোৰ গান নুশুন, তোৰ আজি তেজেদি হাগনি হ'ব। গায়ে বান্দাৰ গা। 1 2 3 গো। সোমাইনা দীঘলী পুখুৰীত তোমাক লৈ, আলুৰ দোকান দিম মই তাতে গৈ।